Hello everyone and welcome back to my YouTube channel again. So আজি 29th February আজি সমগ্ৰ ভাৰততে আসলতে এটা সকা বন্ধ পালন কৰা হৈছে। তো আজৰি সময়কন আমি কেনেকৈ কটাও হে বুলি ভাবি মই আৰু মোৰ ভাইটি ঋষি দুয়ো আহি এটা ঠাইত উপস্থিত হলুহি আনএক্সপেক্টেডলি। আসলে এই ঠাইখন আছে পুৰণা নুমলীগড় পুৰণা বাবাথান ওপৰ আগতে এটা টাৰ্নিং পায়, সেই টাৰ্নিংটোৰ মাজে এটা ৰাস্তা সোমাই গৈছে, কেঁচা ৰাস্তা এটা, যিখন আমি ৰাংচালি বুলি কওঁ। আৰু কেতিয়াও এই ৰাস্তাটোত বা এই ৰাংচালি গাঁওখনত আমি সোমাই পোৱা নাছিলোঁ। চ' পলম নকৰি আমি ভিতৰলৈ সোমাই যাওঁ আহক। এয়া আমি এটা নতুন জেগাত আহিছোঁ, নুমলীগড়ৰ ভিতৰত এটা ভিতৰুৱা জেগা এটা আহিছোঁ। নিউ ৰাংচালি চাহ বাগিচা। চাওঁচোন বৰ ধুনীয়া লোকেশ্যন এটা আচলতে। কি আছে চাওঁ। একদম বৰ আল্টিমেট জেগা হ'ব। बोला এইফালে হেৰি এখনো আছে, মন্দিৰ এটাও আছে। আমি এতিয়া ওপৰলৈ উঠি যাম। নুমলীগড়তে ইমান ধুনীয়া জেগা এটা আছে। আচলতে এনেকুৱা বহুত লুকাই থকা স্পট আছে, আমি সৌন্দৰ্য আছে, আমি বিচাৰিব লাগে মাত্ৰ, হয় নাই? Wow, this is আৰু অকণমান ওপৰলৈ উঠি গৈ চিনেৰীটো চাওঁ কেনেকুৱা আহিব পাহাৰখনৰ ওপৰত। কিন্তু একদম আনএক্সপেক্টেড। আমি এনেই ওলাই আহিছিলোঁ, ঋষিয়ে মই ক'ত যোৱা এনেই চাৰিওফালে সোমাই আহিলোঁ। আহি এইটো দৃশ্য, মাই গড, হোৱাট এ ভিউ মেন, লুক এট দিছ ভিউ মেন। মোৰ মুখৰ পৰা ইংৰাজী ওলাই গৈছে যেতিয়া ভিউ আল্টিমেট আৰু। আৰু ওপৰ গৈ আছোঁ আমি, আৰু ভাল ভিউ পাবলৈ। যিমানে ওপৰত উঠিছোঁ সিমানে গোটেই পাহাৰখন দেখি গৈছোঁ। আৰু তাৰ পাহাৰৰ ওপৰে ওপৰে চাহ বাগিচাবোৰ একদম দলিচা এখন পাৰি থকাটো লাগিছে, চাহ গছৰ। এতিয়া আমি ট্ৰেকিংটো নামি আহিছোঁ। এইটো এটা আনএক্সপেক্টেড প্লেচ একদম। আৰু আমাৰ আচলতে প্লেনটো আনএক্সপেক্টেড। এনেই ওলাই আহিলোঁ, তাতে আজি বন্ধ আছে বোলো ৰাংচালি ফালে সোমাই চাওঁ কেনেকুৱা আছে দৃশ্য। কিবা কিবি এনেই সোমাই আহিলোঁ। তাৰপৰা সোমাই এই আল্টিমেট চিনেৰীটো পাই সঁচাকৈ দেই আল্টিমেট লাগিলে। আপোনালোকে দাৰ্জিলিং বা অন্য জেগা চাহৰ বাগিচা চাবলৈ যায়, কিন্তু আমাৰ নুমলীগড়তে এনেকুৱা এটা ধুনীয়া ঠাই আছে বুলি আজি আমি নিজেই দেখিবলৈ পাই সঁচাই আনন্দিত হৈছোঁ। চ' এটা নতুন এক্সপিৰিয়েঞ্চ, আৰু নতুন নহয় আচলতে এটা আনএক্সপেক্টেড এক্সপিৰিয়েঞ্চ মানে আজিৰ এইটো এক্সপিৰিয়েঞ্চ। চ' ভিডিঅ'টো সেইকাৰণে আমি এনেকৈ বনাবলৈ চেষ্টা কৰিলোঁ। আৰু অলপ খেলি মেলি হৈছে ভিডিঅ' বনাওঁতে, ইমান
প্ৰস্তুত হৈ অহা নাছিলোঁ ভিডিঅ' বনাম বুলি তথাপিও মানে চিনেৰীটো চাই পেলাই মানে এনেকুৱা ভাল লাগিলে যে কিবা এটা এনেই বনাই থৈ যাওঁ সেই বুলি আজি বনালোঁ চ' কেনেকুৱা পালে আপোনাৰ আমাক কমেণ্টত জনাব চ' টিল দেন টাটা বাই বাই এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' কুহি দুটি পাত ৰতনপুৰ বাগিচাত ৰস বহিয়া হাতেৰে কোনেনো ছিঙিলে কোনেনো ছিঙিলে